Hi friend, welcome to my YouTube channel Assamese Technology Show blog. আজি মই আপোনালোকক জনাম যদি আপুনি ইউটিউবত ভিডিও দিয়ে বা আপুনি ইউটিউবত ভিডিও দিব বিচাৰে তেনেহলে ইউটিউবৰ তিনিটা নিয়ম মানিব লাগিব। প্ৰথমটো হৈছে কপিৰাইট ক্লেম, কপিৰাইট ষ্ট্ৰাইক আৰু কমিউনিটি গাইডলাইন। এই তিনিটা নিয়ম মানিব লাগিব। এই তিনিটানো কি সেইবোৰ সকলোবোৰ মই এইটো ভিডিঅ'ত জনাম। গতিকে মোৰ এই Assamese Technology Show blog চেনেলটো যদি পোনপ্ৰথমে চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেটবোৰ দিম তেতিয়া আপুনি পোনপ্ৰথমে পাব। প্ৰথমতে জনাম যে কপিৰাইট ক্লেম কি। যদি আপুনি কাৰোবাৰ গান আনি আপোনাৰ ভিডিঅ'টো দিয়ে তেনেহলে সেই ভিডিঅ'টোত আপোনাৰ কপিৰাইট ক্লেম আহিব। যদি কপিৰাইট ক্লেম আহে তেনেহলে আপুনি ভিডিঅ'টোৰ পৰা যিখিনি টকা ইনকাম কৰিম বুলি ভাবিছিল সেইখিনি টকা আপুনি ইনকাম নকৰে। যোনটো কোম্পানীৰ পৰা আপুনি গানটো সংগ্ৰহ কৰিছে সেই কোম্পানীয়ে আপোনাৰ ভিডিঅ'টোত যিমান ভিউজ টকা আহিছে সেইবোৰ সেইজনে পাব। গতিকে আপোনালোকে নন কপিৰাইট সং ব্যৱহাৰ কৰিব, নহলে আপুনি ইমান কষ্ট কৰি ভিডিঅ' বনোৱা টকা ইনকাম কৰিব নোৱাৰিব। সেই টকাবোৰ এই গানটোৰ যিটো কপিৰাইট ক্লেম লাগিছিল সেইটোই পাব। আৰু যদি ইউটিউবত তিনিটা নিয়ম আছে, যদি আপুনি সেই গানটো কপিৰাইট ক্লেম আহিছে তেনেহলে গানটো ৰিমুভ কৰি দিব পাৰিব আৰু বা ভিডিঅ'টো কাট কৰি দিব পাৰিব। আৰু 2 নম্বৰতে কম কপিৰাইট ষ্ট্ৰাইক কি। কপিৰাইট ষ্ট্ৰাইক হৈছে আপুনি কোনোবা এজন ব্যক্তিৰ তেওঁৰ পাৰমিশন নোহোৱাকৈ তেওঁৰ ফটো তেওঁৰ ভিডিঅ' যদি আপুনি নি আপোনাৰ ইউটিউব চেনেলটো দিয়ে তেনেহলে তেওঁ কপিৰাইট ষ্ট্ৰাইক দিব পাৰে। তেওঁ ইউটিউবক ক্লেম কৰিব আৰু ইউটিউবে আপোনাৰ ভিডিঅ'টোত কপিৰাইট ষ্ট্ৰাইক লগাব পাৰে। যদি তিনিটা কপিৰাইট ষ্ট্ৰাইক আপোনাৰ চেনেলটোত লাগে তেনেহলে আপোনাৰ চেনেলটো বেন হৈ যাব পাৰে। গতিকে আপুনি কাৰো পৰা আপোনালোকে ভিডিঅ'বোৰ কৰোৰ পৰা কপি নকৰি কণ্টেণ্টবোৰ নিজে নিজে বনাব, তেনেহলে আপোনাৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক নাহে। 3 নম্বৰটো হৈছে কমিউনিটি গাইডলাইন। এই কমিউনিটি গাইডলাইনটো মানুহে নিদিয়ে, ইউটিউবে নিজে নিজে দিয়ে। যদি আপুনি ইউটিউবৰ পৰা ভিডিঅ' কেনেদৰে ডাউনলোড কৰিব লাগে ফিডমেডৰ সহায়ত এনেদৰে ভিডিঅ'ৰ লিংকবোৰ দিয়ে তেনেহলে আপোনাক ইউটিউবে কপিৰাইট ক্লেম দিব। মোৰো এটা কপিৰাইট ক্লেম লাগিছিল চেনেলত। মই ইউটিউবৰ পৰা ফিডমেডলৈ কেনেদৰে গান ডাউনলোড কৰিব পাৰি সেই ভিডিঅ'টো দিওঁতে মোৰ চেনেলটোত ইউটিউবে কমিউনিটি গাইডলাইন দিছে। যদি আপুনি কাৰোবাক মাৰা বা বেয়া ভিডিঅ' এইবোৰ দিয়ে তেতিয়া ইউটিউবে আপোনাৰ চেনেলটোত কমিউনিটি গাইডলাইন দিব। গতিকে আপোনালোকে কণ্টেণ্টবোৰ নিজে নিজে ভাল কণ্টেণ্টবোৰ বাছি ল'ব, তেনেহ'লে আপোনাৰ চেনেল কমিউনিটি গাইডলাইনটো নাহে। ভাল লাগিল প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি পোনপ্ৰথমে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈকে ইমানেই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈকে বাই বাই।